জিকিবনে হাৰিব জিকিবনে এইবাৰ যদি খোৱাঙেহে লুৰিণক জিকাব নোৱাৰে তেতিয়াহ'লে খোৱাঙৰ নাম গোটেই পৃথিৱীতে বেয়া হৈ যাব হয়নে নহয় হয়নে নহয় এইবাৰ অসমীয়া জাতীয়তাবাদ আৰু হিন্দু সাম্প্ৰদায়িকতাবাদৰ মাজত যুঁজ যে এইবাৰ আমি তিনিটা গগৈ লগ হৈছোঁ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ এই তিনিটা গগৈক আপোনালোকৰ লাগে হিমন্ত বিশ্ব শৰ্মাক লাগে নালাগে 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 এজন গৌৰৱ গগৈ তেওঁ স্বল্পভাষী ধীৰ স্থিৰ পঢ়া শুনা বিদেশত পঢ়ি অহা ল'ৰা আৰু আনজন হ'ল উতনুৱা হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় যাৰ নাম প্ৰত্যেকটো অসমৰ কেলেংকাৰীত নাম আছে সাৰদা কেলেংকাৰী APSC কেলেংকাৰী উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰী মানৱেন্দ্ৰ হত্যাৰ কেলেংকাৰী মানৱেন্দ্ৰ হত্যা গোচৰ গোটেইবিলাক কেলেংকাৰীতে নাম আছে তেওঁ অসমৰ পুনৰ মুখ্যমন্ত্ৰী বনাব যে অসমীয়া জাতিৰ ভৱিষ্যত গৌৰৱ গগৈক এবাৰ মুখ্যমন্ত্ৰী আপোনালোকে বনাব বনাব এইবাৰ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া সকলো মানুহকে সামৰি ল'ব খোজা তিনি গগৈ চৰকাৰ হ'ব তিনি গগৈ চৰকাৰ হ'ব নে অমিত শ্বাহৰ নিৰ্দেশত এনেকে মূৰ তল কৰি থকা দিল্লীৰ ওচৰত মূৰ তল কৰি থকা হিমন্ত বিশ্ব শৰ্মা কোম্পানীৰ চৰকাৰ হ'ব কাৰ চৰকাৰ হ'ব তিনি গগৈ চৰকাৰ হ'বনে নাই তিনি গগৈ চৰকাৰ হ'বনে নাই